মোৰ নাম আলহাজ মহিউদ্দিন আহমেদ। আমাৰ খণ্ড অসমৰ মুছলমান। আজি ষষ্ঠ খণ্ড আৰু আজিৰ টপিক হ'ল অসমত ধৰ্মান্তৰিত মুছলমান। আমি ইতিহাস অধ্যয়ন কৰিলে পাওঁ যে অসমত ভৰি থোৱাৰ দিনৰ পৰাই অসমত মুছলমানে ভৰি থোৱাৰ দিনৰ পৰাই অসমৰ থলুৱা লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে যেতিয়া 1205 বা 6 খ্ৰীষ্টাব্দত ইখতিয়াৰুদ্দিন মহম্মদ ইবন বিন বখতিয়াৰ খিলজীয়ে চীন আৰু তিব্বতলৈ বুলি কামৰূপৰ মাজেৰে যাবলৈ কামৰূপৰ ফালে অগ্ৰসৰ হৈছিল, তেতিয়াই তেওঁ আহোঁতে অসমৰ পশ্চিম প্ৰান্তত মেছসকলৰ গোষ্ঠীপ্ৰধান এজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ নাম হৈছিল আলী মেছ। গতিকে যেতিয়া গোষ্ঠীপ্ৰধানজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, ফলস্বৰূপে তেওঁ পৰাধীন প্ৰজায়ো কিছুমানে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ইয়াৰ প্ৰমাণস্বৰূপে আমি ক'ব পাৰোঁ যে যেতিয়া বখতিয়াৰ খিলজীয়ে অসমৰ ৰণত পৰাজয় হৈ উভতি যাওঁতে বেগমতী নদীত জঁপিয়াব লগা হৈছিল, তেতিয়া তেওঁক তেওঁৰ সৈন্যসহ উদ্ধাৰ কৰাৰ কামত কিছুমান কোচ আৰু মেছ মানুহে তেওঁক সহায় কৰিছিল। তাৰ পৰা বুজা যায় যে সেইসকল লোকৰো কিছুমানে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ পাছত 1459 খ্ৰীষ্টাব্দত যেতিয়া ৰুকনুদ্দিন বাৰবাক শ্বাহে কামৰূপ আক্ৰমণ কৰিছিল, তেতিয়া কামৰূপৰ ৰজা চক্ৰধ্বজে যুদ্ধত হাৰি নিজৰ দক্ষিণ ফালৰ ৰাজ্যৰ কিছু অংশ মুছলমানক এৰি দিয়াৰ পৰিৱৰ্তে তেওঁ ৰুকনুদ্দিন বাৰবাক শ্বাহৰ লগত অহা পীৰ গাজী ইছমাইলৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। আচল কথা হ'ল কি যে ইছলাম ধৰ্মত কেতিয়াও বৰ্ণ বৈষম্য নাই, ধৰ্ম বিভেদ নাই। ইছলাম ধৰ্ম অতি উদাৰ আৰু সেইকাৰণে ইছলাম ধৰ্ম এনেকুৱা নিয়ম নীতি মানি দিছে যে এজন ৰজায়ো নামাজৰ বেলিকা সাধাৰণ এজন ইমামৰ পাছত থিয় হৈ তেওঁ নামাজ পঢ়িব লাগিব। আনকি তেওঁৰ কাষৰজন যদি তেওঁৰ দাসো হয়, তেতিয়াহ'লেও বাহু লগাই তেওঁ নামাজ পঢ়িব লাগিব। গতিকে এই ইছলাম ধৰ্মৰ উদাৰ যি নীতি, যি বৰ্ণ বৈষম্যহীন নীতি, য'ত ধৰ্ম বিভেদ বোলা বস্তুটো নাই, য'ত উচ্চ নীচ মুছলমানৰ ভিতৰত নাই, এনে উদাৰ নীতিয়েও থলুৱা লোকক ভালেখিনি আকৰ্ষণ কৰিছিল। আকৌ দৈৱ সংযোগে কেতিয়াবা কিছুমান থলুৱা লোকে আহি ইছলামৰ লগত খোৱা লোৱা কৰাৰ পাছত অৱশেষত নিজৰ সমাজৰ পৰা অৱহেলিত হৈ তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিব লগা হৈছিল। তদুপৰি আমি আগৰ আলোচনাত কৈছোঁ যে অসমলৈ অসংখ্য পীৰ ফকীৰ আউলিয়া দৰবেছ আহিছিল। তেওঁলোকে সদায় জনসাধাৰণৰ মাজত কোৰআন হাদিছৰ যি অমৃত বাণী সেইবোৰ প্ৰচাৰ কৰি ফুৰিছিল আৰু সদায় তেওঁলোক নম্ৰ আছিল। গতিকে তেওঁলোকৰ সেই পবিত্ৰ বাণী শুনি বহু থলুৱা লোক ইছলামৰ প্ৰতি আকৰ্ষিত হৈছিল। আকৌ কেতিয়াবা বৈবাহিক সম্বন্ধৰ ফলতো কম সংখ্যক থলুৱা লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বা কিছুমান সময়ত
ইছলাম লোকেও হিন্দু ধৰ্ম বা অন্য ধৰ্ম গ্ৰহণ কৰিছে। গতিকে এইদৰে ইছলাম ধৰ্ম ইছলাম ধৰ্মৰ উদাৰ নীতিৰ ফলতেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসংখ্য থলুৱা লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আমি এই চেগতে অসমৰ দুজনমান ধৰ্মান্তৰিত মুছলমানক আপোনালোকৰ পৰিচয় কৰাই দিব খোজোঁ। সিদিনা মৃত্যুবৰণ কৰা বুৰঞ্জীবিদ শিক্ষক ৰফিউল হুছেইনৰ ককাক লুকি খেনচোৱা বৰুৱাই তেওঁ গোলাঘাট কছাৰীহাটত থাকি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু ফলস্বৰূপে তেওঁৰ পৰিয়াল ইছলামীয় হৈছিল। দ্বিতীয়তে চতিয়াৰ ঘাঁহি গাঁৱৰ হাজী আব্দুৰ আলীৰ ককাক আছিল মণি আহোম। কোনো কাৰণত মণি আহোমে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এতিয়া তেওঁলোকৰ সংখ্যা বাঢ়ি ভালেখিনি হৈছে। আমি লক্ষ্য কৰিব লাগিব যে হাজোৰ কলিতাকুছিত বৰ্তমান মুছলিম মানুহৰ বাহিৰে অন্য মানুহ নাই, কিন্তু এটা সময়ত গোটেইখিনি হিন্দু মানুহ আছিল। তাত এঘৰ মুছলিম মানুহ আছিল। মহামাৰী হৈ সেই মানুহ মাৰি পেলালে। মাত্ৰ এটা ল'ৰা সেই গৰীয়া পৰিয়ালৰ থাকি গ'ল। সেই ল'ৰাটোৰ কোনো কিছু নোহোৱাত ওচৰৰ হিন্দু মানুহৰ ঘৰত গৰু ৰক্ষা কৰি চনাই বনাই আছিল। কিন্তু এদিন এজন ফকীৰ আহি সেই ল'ৰাটোক লগ কৰি এসপ্তাহমান থাকি তাক কিবা এটা অলৌকিক শক্তি দান কৰিলে। তাৰপিছত ৰাইজে দেখে যে সেই ল'ৰাটোৱে গৰু চৰাবলৈ যায়, বাঘে গৰু ৰাখি থাকে আৰু সি শুই থাকে। আৰু তাক তেতিয়া তাৰ নাম সুধিলে, সি কয় যে আদম। অৱশেষত সি এজন গুৰু হ'ল, অলৌকিক শক্তি সম্পন্ন এজন গুৰু হ'ল। তেওঁক কলিতাকুছিৰ সকলো মানুহে আদম গুৰু বুলি কৈছিল আৰু তেওঁৰ মাহাত্ম্য পঠন গৈ স্থানীয় সকলো মানুহে আদম গুৰুৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। সেইকাৰণে আজি হাজোৰ কলিতাকুছিত নামটোহে আছে, কিন্তু ইছলাম মানুহ নাই। মোক এই কথা 2011 চনত সেই আদমগুৰুৰে উত্তৰ পুৰুষ ৰকছেদ আলী দাউন আৰু আপোনাৰ শমছেৰ আলী দাউনে এই কথা কৈছিল। দৰঙৰ মুছলিম ঘোপাৰ জলিমুদ্দিন আহমেদৰ পূৰ্বপুৰুষ বোলে মনসা পূজা কৰা হিন্দু আছিল। পৰৱৰ্তী কালতহে তেওঁলোক ইছলাম ধৰ্মলৈ দীক্ষিত হ'ল। দৰঙৰ দলগাঁৱৰ বৰ্তমানৰ আদম ৰছিদে মোক কৈছিল যে তেওঁৰ পূৰ্বপুৰুষ বোলে মাৰৈৰ মনসা পূজা কৰা হিন্দু আছিল। এতিয়াও তেওঁলোকৰ মনসা পূজাৰ সামগ্ৰী মাৰৈৰ পুৰণি ঘৰত সংৰক্ষিত। তেওঁৰ মাতৃয়ে মোক কৈছিল যে তেওঁৰ পুৰুষে দুই পুৰুষমান আগতহে তেওঁলোকে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। প্ৰয়াত আব্দুৰ ৰহমানে বুৰঞ্জীবিদ, তেওঁ অসমৰ মুছলমানসকল নামৰ কিতাপত দৰঙৰ বিভিন্ন ঠাইত
কিদৰে হিন্দু মানুহে দলে দলে আহি ইছলাম গ্ৰহণ কৰিছিল তাৰ বৰ্ণনা কৰিছে। তেওঁ কয় যে দৰঙৰ বৰকুমাৰপৰা গাঁৱৰ লোকসকল পূৰ্বতে হিন্দু আছিল, কিন্তু ইছলাম ফকীৰৰ সান্নিধ্যৰ ফলত পৰৱৰ্তী কালত তেওঁলোক মুছলমান হয়। আকৌ আমি সকলোৱে জানো যে পথৰুঘাট এডোখৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই। এই পথৰুঘাটৰ নদীখনৰ নাৱৰীয়া আছিল পথৰু হীৰা। তেওঁ হীৰা সম্প্ৰদায়ৰ আছিল। পৰৱৰ্তী কালত পথৰু হীৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু তেতিয়া তেওঁৰ নাম হয় পথৰু শ্বেখ। তেওঁৰ নামেৰে সেই ঠাইডোখৰ হ'ল আৰু বৰ্তমান তেওঁৰ পৰিয়ালৰ সংখ্যা বাঢ়ি অনেক হ'ল। ইয়াৰ পিছত দৰঙত জয়পাল ফকীৰৰ ওচৰত বহু জনগণে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। জয়পাল মানকাছাৰৰ কামাখ্যা মন্দিৰৰ পুৰোহিত আছিল। তেওঁ বোলে বৰহম নামৰ এজন মুছলমান ফকীৰৰ সান্নিধ্যত ইছলাম ধৰ্ম গ্ৰহণ কৰে। পিছত তেওঁ মানকাছাৰৰ পৰা মাৰৈ অঞ্চললৈ গুচি আহে। মাৰৈ অঞ্চললৈ আহি তেওঁ এটা পুখুৰী খন্দাই পাৰত খানকাহ পাতে। সেই পুখুৰীক জয়পাল পুখুৰী বুলি কোৱা হয় আৰু সেই খানকাহত তেওঁ বহু মুছলমান ল'ৰা ছোৱালীক ইছলামীয় শিক্ষা দান কৰে। তেতিয়া বোলে সেই জয়পাল ফকীৰৰ ওচৰত দলে দলে আহি মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সেইদৰে দৰঙৰ জলজলিৰ বৈৰাগী সত্ৰৰ সত্ৰাধিকাৰ আছিল কানাই গোসাঁই বা সঞ্জয় গোস্বামী। কিন্তু তেওঁ এষাৰ কথা কৈছিল যে ব্ৰাহ্মণৰ বা গোসাঁইসকলৰো মাজত বিধৱা বিবাহ প্ৰচলন কৰিব লাগে। এই কথা শুনি জলজলিৰ ৰাইজে তেওঁক এঘৰীয়া কৰিছিল। কেৱল এঘৰীয়া কৰাই নহয়, তেওঁক সত্ৰৰ পৰা খেদি দিছিল। তেতিয়া আহি তেওঁ দৰঙৰ মূল বিষয়াৰ আহোম বিষয়াৰ নগৰৰ বাহিৰ ফালে অনুমতি লৈ এটা ঘৰ সাজি তেওঁ পৰিয়াল আছিল। সেই নগৰৰ বাহিৰত তেওঁ ঘৰ সাজি থকাৰ বাবে পৰৱৰ্তী কালত সেই ঠাইডোখৰৰ নাম হ'ল নগৰ বাহিৰ। ইয়াত কিছুদিন থকাৰ পাছত তেওঁ যেতিয়া নিজৰ সমাজে তেওঁক অৱহেলা কৰিলে, অৱশেষত কলীয়া কেওটৰ সৈতে তেওঁ জয়পাল ফকীৰৰ ওচৰত 17 শতিকাতে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। বৰ্তমান গৰিয়ামৰীয়া ডেচিৰ প্ৰাক্তন সভাপতি চহিউদ্দিন সেই সঞ্জয় গোস্বামীৰে উত্তৰ পূব। সেইদৰে কাছাৰতো বহু হিন্দু মানুহে ইছলাম গ্ৰহণ কৰিছিল। বিশেষকৈ উপেন্দ্ৰ চন্দ্ৰ গুহৰ কাছাৰীৰ ইতিবৃত্ত নামৰ কিতাপৰ পৰা জনা যায় যে পূৰ্বতে দুজন ফকীৰৰ প্ৰৰোচনাত কাছাৰৰ বহু হিন্দু লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। বিশেষকৈ 1359 খ্ৰীষ্টাব্দত শ্বাহজালাল ফকীৰে 360জন আউলিয়ালৈ যেতিয়া চিলেটলৈ আহিছিল আৰু তেওঁ নছিৰুদ্দিনৰ লগ লাগি শ্ৰীহট্ট যেতিয়া দখল কৰিছিল আৰু শ্ৰীহট্টৰ নাম তেওঁ পৰৱৰ্তী কালত চিলেট কৰিছিল, তেতিয়া তেওঁ নিজে ধৰ্ম প্ৰচাৰ কৰাৰ লগে লগে তেওঁ লগৰ 360জন আউলিয়াক কাষৰে পাঁজৰে থকা ঠাইবিলাকলৈ ইছলাম ধৰ্ম প্ৰচাৰিবলৈ পঠাইছে। ফলস্বৰূপে অগণন মানুহে
ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সেই তাহানি হিন্দু অধ্যুষিত শ্ৰীহট্ট এতিয়া মুছলিম অধ্যুষিত চিলাতলৈ পৰিণত হ'ল। এইদৰে অসমত ত্ৰয়োদশ শতিকাৰ পৰা অগণন হিন্দু মানুহে ইছলাম ধৰ্ম লৈছিল। আৰু এটা কথা, উজনি অসমত বিশেষকৈ সমাজৰ পৰা বাদ পৰা যি ঘৰ মানুহ আছিল, তেওঁক এঘৰীয়া কৰি ৰখা হৈছিল। তেওঁক তাচ্ছিল্য কৰি গৰীয়া বুলি কোৱা হৈছিল। এইদৰে বোলে সমাজৰ বাদ পৰা মানুহৰ অসংখ্য হৈছিল। সেই সকলো আজান ফকীৰৰ সান্নিধ্যত ইছলাম গ্ৰহণ কৰি গৌৰীয় হৈছিল। অৰ্থাৎ সেই তাচ্ছিল্যমূলকভাৱে বাদ পৰি থকা গৰীয়াসকলে ইছলাম গ্ৰহণ কৰাৰ পিছত মৰ্যাদা পাইছিল আৰু তেওঁলোকে গৌৰীয় বা গৰীয়া প্ৰজাৰ সৈতে মিলি থাকিবলৈ লৈছে। গতিকে এইদৰে অসমত মোৰ অনুমান কমেও কিজানি শতকৰা 60% শতাংশমান মানুহেই ধৰ্মান্তৰিত। আমাৰ আজিৰ আলোচনা ইমানতে শেষ কৰিলোঁ। পৰৱৰ্তী আলোচনাত আমি অসমৰ গৰীয়া মুছলমানৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।